हेलो फ्रेंड्स वेलकम बैक टू माय मिनी ब्लॉग और आज देखिसे ना आम किजनी अलग ऊल् आलो बजारले जी क्या अलग मोर किनिबलगिया आছিলে और ताइरो आছিলে সেইকাৰণে আমি কিজনী লগতে আহিলো আৰু আহি দেখিছে নে ৰাস্তা পাই গলো এজনীৰ লগৰ তাইও যাম কলে আৰু দেখিছে নে বতৰটো কেনেকুৱা কৈছে বৰষুণ আহিব নেকি আৰু ইহঁততে দেখিছে নে ঘৰৰ পৰা ওলাই আহিছিলে খোৱা মানে ষ্টাৰ্ট কৰিয়ে দিলে আৰু এতিয়া আহি পালেগো বজাৰত এয়া দোকান এখনত সোমালো কিবা এটা লবলগীয়া আছিলে লৈ মিলি ললো আৰু ইহঁতে বোলে কিবা কাপোৰ কিনে কাৰণে এইখন কাপোৰৰ দোকানতে সোমালো দেখিছানে ইহঁতে কুৰ্তি চাই আছে আৰু তাহাঁতক দেখি মানে মোৰ ৰ'ব নোৱাৰি ময়ো এটা এই ফ্ৰক যে পিন্ধিলো তাৰ ওপৰতে পিন্ধি চালো আৰু এতিয়া এখন দোকানত সোমালো যেটো মোৰ লগৰ যে দেখিছিলে অলপ আগত তাইৰ কাইলে বাৰ্থডে হয় আৰু সেইকাৰণে তাইক দিবৰ কাৰণে ফটো ফ্ৰেম দুটাকে চালো ইমান ভাল নাছিলে সিম্পলে হয় তাৰে মানে এটা লৈ ললো আৰু তাইক সাৰপ্ৰাইজ দিম যেহেতু সেইকাৰণে তাইক দোকান এখনতে থৈ আহিলো আৰু এই দেখিছেনে মানে আমাক খং কৰি আছে যেহেতু আমি তাইক লৈ নগলো দোকানতে বহাই থৈ গলো কাৰণে তাই বোলে মোক নামাতে আৰু তাৰ পাছ পিছতে আহি পিনি পালো এখন ফাষ্ট ফুডৰ দোকানত কিবা এটা খাম বুলি আৰু আজি মিনি ব্লগটো মোৰ ইমানে আছিলে যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব বাই।